এজন মহান ব্যক্তিৰ মহত্ব বুজি পোৱা যায় সৰু সৰু মানুহৰ প্ৰতি তেওঁলোকৰ আচৰণ দেখি। পৰিস্থিতি যিকোনো সময়ত পৰিৱৰ্তন হ'ব পাৰে। জীৱনত কাকো কষ্ট নিদিবা। আজি হয়তো তুমি শক্তিশালী, কিন্তু এটা কথা মনত ৰাখিবা, সময় তোমাতকৈও বেছি শক্তিশালী। জাগি উঠা, সচেতন হোৱা এবং লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত ৰৈ নাযাবা। বিদ্যা হৈছে সকলোতকৈ ডাঙৰ সম্পদ। বিদ্যাই অকল আমাৰ নিজৰ উপকাৰ নকৰে, বৰং প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গোটেই সমাজৰ কল্যাণ সাধন কৰে। মই নষ্ট কৰিছোঁ সময়, এতিয়া সময়ে মোক নষ্ট কৰিছে। সম্পন্ন কৰাৰ আগমুহূৰ্তত সকলো কৰ্মই অসম্ভৱ যেন লাগে। কাৰো ওপৰত খং কৰি থকাৰ অৰ্থ হ'ল নিজে বিষ পান কৰি আনৰ মৃত্যু কামনা কৰা। মানুহ কেতিয়াও ব্যৰ্থ নহয়, হয় সি জিকিব নতুবা সি কিবা শিকিব। আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। এজন আহত ব্যক্তিয়ে তাৰ যন্ত্ৰণা যিমান সহজত পাহৰি যায়, এজন অপমানিত ব্যক্তিয়ে সিমান সহজে অপমান পাহৰি নাযায়। পৃথিৱীক তুমি যিদৰে পৰিৱৰ্তন কৰিব বিচাৰিছা, ঠিক সেই পৰিৱৰ্তনটো আগত নিজৰ মাজত আনা। এজন মানুহ জন্মগতভাৱে মহান নহয়, মানুহ মহান হয় তাৰ কৰ্মৰ দ্বাৰা। নিন্দা কৰিবলৈ হ'লে বাহিৰৰ পৰা কৰিব পাৰি, কিন্তু বিচাৰ কৰিবলৈ হ'লে ভিতৰত সোমাব লাগে।